আজি আমি আহিলোঁ খৰি বিচাৰি, যিহেতু আমি মাছৰুমৰ খেতি কৰি আছোঁ আৰু মাছৰুম কৰিবৰ বাবে খেৰখিনি বইল কৰিবলৈ আমাক বহুত খৰিৰ প্ৰয়োজন আৰু খৰিৰ যে মূল্য আমি এতিয়াহে বুজি পাইছোঁ। আৰু আহিলোঁ আমাৰ ঘৰৰে বাহনী ডৰালৈ আৰু বাহনীখিনি তলতে পৰি আছিলে, এইবিলাক জেং চেং আৰু এইবোৰ মানে পচি যোৱা বাঁহ এইবিলাককে কাটি কৰি লৈ গৈছোঁ। এইখিনিকে আমি খেৰ বইল কৰিবলৈ ব্যৱহাৰ কৰিম। প্ৰতিটো কামৰে সফলতাৰ আঁৰত বহুতখিনি কষ্ট সোমাই থাকে আৰু সেইবাবে আমিও কষ্ট কৰি গৈ আছোঁ। কিমানখিনি সফল হওঁ আপোনালোকেও গম পাব। আৰু আনফালে আহিছিলে আমাৰ জোঁৱাই আৰু এখেতে আগতে মাছৰুমৰ খেতি কৰিছিলে, সেইবাবে আমি ক'লোঁ আমাক অলপ চিলিণ্ডাৰখিনি পেকিং কৰোঁতে অকণমান শিকাই থৈ যোৱা, আৰু তেখেতে আমাক এইখিনি অলপ শিকাই দিলে। যিহেতু তেওঁ আগতে মাছৰুমৰ খেতি কৰি আছিলে, গতিকে তেখেতৰ বহুতখিনি অভিজ্ঞতা আছে আৰু তেখেতে আমাক চিলিণ্ডাৰটো এনেদৰে পেকিং কৰিবলৈ শিকাই দিলে। প্ৰথমতে খেৰখিনি হেঁচি ভৰাই দিলে এটা তৰপ, তাৰপাছতে বীজখিনি মাছৰুমৰ সিঁচি দিলে, তাৰপাছত আকৌ দেখিছেনে আৰু এটা তৰপ খেৰখিনি দি দিলে আৰু এতিয়া 2 নম্বৰ তৰপটোত বীজখিনি সিঁচি আছে আৰু বীজখিনি যে কাষে কাষে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব গোটেইখিনিতে বহুতে কমেণ্ট কৰি আছিলে যে কেনেদৰে খেতিটো কৰিছা, ষ্টেপ বাই ষ্টেপ দেখুৱাই থাকিবাচোন, আমিও কৰিবলৈ ইচ্ছা কৰিছোঁ আৰু সেইবাবে তেওঁলোকলৈ মই এই ভিডিঅ'টো আগবঢ়ালোঁ। পলিথিনটোত আমি 4টা স্তৰত বীজখিনি সিঁচিম। প্ৰথম স্তৰত সিঁচিলে, ছেকেণ্ড স্তৰতো সিঁচিলে, এতিয়া থাৰ্ড স্তৰত সিঁচি আছে, এতিয়া 4th স্তৰত আপোনালোকৰ চাই ল'ব। মানে কি বীজখিনি কিন্তু মাজে মাজে নিসিঁচে দেই, কাষে কাষে সিঁচিব লাগিব আৰু খেৰখিনি যে বহুত সিঁচিব লাগে, যিমানখিনি গাপ খায় সিমান সোনকালে বোলে মাছৰুমটো ওলায় বুলি কৈছে তেখেতে। আৰু এনেদৰে তেখেতে সিঁচি গৈছে। এয়া 4 নম্বৰ স্তৰো কমপ্লিট হৈ গ'ল আৰু এতিয়া খেৰখিনি ভৰাই হেঁচি পলিথিনৰ মুখখন বান্ধি দিব লাগিব। যিহেতু আমি এইটো খেতি প্ৰথম কৰিব লৈছোঁ, গতিকে এখেতৰ পৰা বহুতখিনি পৰামৰ্শ পালোঁ আৰু এখেতে এইটো চিলিণ্ডাৰ আমাক কমপ্লিট কৰি দিলে। আৰু এতিয়া থাকিলে একেবাৰে শেষৰ কামটো। এই কামটো কি জানেনে? এতিয়া ফুটা উলিয়াই ইয়াত কপা ভৰাব লাগিব আৰু এখেতে দেখিছেনে এইটো চিলিণ্ডাৰ কমপ্লিট কৰি এতিয়া এয়া ফুটা উলিয়াই ইয়াতে কপা ভৰাই দিছে। যিসকলে মাছৰুমৰ খেতি কৰিম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো ভালদৰে চাব। আৰু এখেত অহাৰ বাবে আমাৰ বহুতখিনি সহায় হ'ল, আমি তেওঁৰ পৰা বহুতখিনি শিকিলোঁ। এতিয়া ময়ো তেখেতৰ পৰা শিকি প্ৰথমবাৰৰ বাবে পেকিং কৰিছোঁ এটা চিলিণ্ডাৰ। আৰু আজি আমি কামবোৰ কৰি থাকোঁতে একেবাৰে সন্ধিয়া হ'লগৈ, তাৰপিছত ৰাতি আকৌ এয়া খেৰ বইল কৰি আছোঁ। ৰাতি আমাৰ 8টা-9টা বাজি গৈছে, খেৰ বইলে কৰি আছোঁ, যিহেতু খেৰ বহুত লাগে আৰু এইখিনিতে লুটিয়াই বগৰাই এনেদৰে খেৰখিনি সিজাই ল'ব লাগিব। দিন ৰাত একাকাৰ কৰি আমি কামবোৰ কৰি গৈছোঁ। কিমানখিনি সফল হওঁ আপোনালোককো দেখাই থাকিম আৰু আপোনালোকেও আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা থাকিল। সকলোকে বাই বাই দেই আজিলৈ।